বহুত নিয়মত কি খবৰ বাড়ি পাছৰ খাল মোৰ খবৰ বৰ নহয় ভালো এইকেইদিনে ইউটিউবত ভিডিঅ' চিডিঅ' দিয়ে নে কেছটো কি এই নিউজ পেপাৰ কি কবি আৰু এই পুলিচৰ ইণ্টাৰভিউ লাগিছিলে ইণ্টাৰভিউ মাৰি আছিলোঁ নে এই প্ৰেক্টিছ কৰিছিলোঁ ইণ্টাৰভিউ কাৰণে সেইকাৰণে এইকেইদিন ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ আৰু আপুনি আকৌ চেনিটাইজটো পোৱা দিয়ে ধৰিব পাৰিলে জানো কি তই মোক ইমান ফাল্টু লাগিছ নে এই চাই ল তোক মই দুটাই ক্লিপ দিছোঁ এই ক্লিপ দুটা চাই ল হে চেনিটাইজ কৰিব পাৰোঁ জুচ আছে ফালি দিলোঁ চাই ল দুটা ক্লিপ অলপ বহোৱা চ' ৰানিং অলপ স্পীড দিয়া অলপ স্পীড চ' ৰানিং হৈছে হ'ব দিয়ক বাৰু আপুনি এতিয়া খৰকে থাকে ক'ত যায় এই নিউজ পেপাৰ মই তোৰ ওচৰলৈকে আহিলোঁ মই বৰ লিখা পঢ়া নাজানো যে তই লিখা পঢ়া জানো নাই মানে মোৰ সেই ভোটৰ কাৰ্ডৰ নামটো ভুল হৈ আছে মানে মোৰ অৰিজিনেল নামটো লাল বৰুৱা ভোটৰ কাৰ্ডত আহিছে বাল বৰুৱা মানে সেইটোৱে মোক এই শুধৰাই দিব লাগে ভোটৰ কাৰ্ডৰ নামটো শুধৰাব লাগে এপ্লিকেশ্যন এখন লিখি দিয়াচোন তই মোক সেইটো কাৰণে তোৰ ওচৰলৈ আহিলোঁ সেইটো কথা নিউজ পেপাৰ থকালৈকে নট টেনশ্যন প্ৰতি মাননীয় নিৰ্বাচন সভাপতি মহোদয় বিষয় ভুল নাম শুধৰণিৰ বাবে আবেদন টাং 25/25/25 প্ৰতি সন্মান সহকাৰে জনাওঁ যে মোৰ নাম শ্ৰীযুত লাল বৰুৱা কিন্তু ভোটৰ কাৰ্ডত মোৰ নাম আহিল বাল বৰুৱা এইক লৈ মোৰ বহুত এইটো টেনশ্যন এই লৈ মোৰ বহুত টেনশ্যন হৈছে গতিকে দয়ালু মহোদয় দয়া কৰি মোৰ বাল কাটি লাল কৰি দিয়ে যেন ইতি আপোনাৰ একান্ত শ্ৰী লাল বৰুৱা এই মজা চলো